লখিমপুৰ জিলাৰ হাৰমতিৰ ১ নং বগৰীৰ ঐতিহ্যমণ্ডিত মুক্তিনাথ শিৱ মন্দিৰত ১৫ আৰু ১৬ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। ১৫ ফেব্ৰুৱাৰী পুৱাই সামূহিক চাফাই কাৰ্যসূচীৰে দিনটোৰ শুভাৰম্ভ হয়। তাৰ পাছতেই নাম প্ৰসংগ অনুষ্ঠিত হয়। ইয়াৰ পিছতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মাননীয় সীমান্ত নেওগদেৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইমান সুন্দৰকৈ এটি অনুষ্ঠান আয়োজন কৰি এই মহান শিল্পীগৰাকীৰ পবিত্ৰ স্মৃতিত একাজৰি পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ যি সুবিধা দিলে তাৰ বাবে মই উপযুক্ত মণ্ডলীয় ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো আজিৰ পৰা প্ৰায় ৬টা মাহে হৈ গৈছে আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে, অকালে বিয়োগ ঘটিছে। গতিকে প্ৰাণৰ শিল্পীগৰাকী এই জাতীয় সম্পদগৰাকী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ মৃত্যুৰ ন্যায় বিচাৰিছে। আবেলিলৈ মহাশিৱৰাত্ৰিৰ উপলক্ষে ভাগ্য পৰীক্ষা খেল অনুষ্ঠিত হয়। নিশালৈ নাম প্ৰসংগ আৰু শিৱ গীতা পাঠ অনুষ্ঠানেৰে প্ৰথম দিনটোৰ কাৰ্যসূচী সমাপ্ত হয়। ১৬ ফেব্ৰুৱাৰী তাৰিখে পুনৰ নাম প্ৰসংগ আৰু শিৱ মহাযজ্ঞৰ দিনজোৰা ভক্তিময় পৰিৱেশত অনুষ্ঠিত হয়। ভক্ত আৰু ৰাইজৰ উপস্থিতিত সমগ্ৰ অঞ্চলটো আধ্যাত্মিক পৰিৱেশেৰে মুখৰিত হৈ উঠে। এনে স্থানীয় খবৰ আগতীয়াকৈ পাবলৈ আমাৰ পেজটো ফ'ল' কৰক। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি সমৰ্থন জনাওক। আপোনাৰ অঞ্চলৰ খবৰ, অনুষ্ঠান বা গীত বিজ্ঞাপন প্ৰকাশ কৰিব বিচাৰেনে? যদিহে বিচাৰে তেনেহ'লে আমালৈ হোৱাটছআপ কৰক। ধন্যবাদ।